কৃষ্ণ গোসাঁই বোলো জয় হওক জয় হওক ৰুক্মিণী আইদেউ ভালে কুশলে আছেনে বাৰু সোমাই আহক তাৰ আগে কো হ'ল জানো উদ্দেশ্য সফল গুৰুবা আইও দেহি সেই তাকে ক'ম বুলিতো আহিছোঁ কওক গুৰুবা কৈছোঁ শুনা সেই তোমাৰ পৰা প্ৰেম পত্ৰখনি লৈ মই পহুজনাৰ ওচৰলৈ নাই যোৱা দেই মিছাটো ক'লে কি হ'ল মানে ঘৰলৈ গ'ল ঘৰত আকৌ এই ক'লোঁ বোলো আমাৰ ৰুক্মিণী আইদেউ গুৰু দায়িত্বৰ ভাগত এফালে ওলাইছোঁ তই চিন্তা ভাৱনা নকৰিবি হয় মন আমাৰ আকৌ এই মোক বৰ ভাল পায় দেই তইহে মোক বেয়া পাওঁ তাই কিবা এমুঠি দিলে তাকে খালোঁ তাকে আকৌ কিবা এমুঠি তাৰ পাছত যে কৈ আছ কথাটো শুনি ল কিবা এমুঠি বান্ধি দিলে তাকে লৈ ওলালোঁ ভাৰষ্টৰ ভিতৰে খুদ মগনীয়া এনেকৈ দেই হৰিনামে ভাগি গাই তহঁতিতো জানোৱে আৰু মোৰ হৰিনামেই মানে মোৰ শক্তি সেই ভাগি গাই থাকোঁতে আৰু আমাৰ পাছফালৰ পৰা মাতিলে নহয় হৰি ভকতে তাৰপাছত কি হ'ল তাৰপাছত বুলি যে কৈছ হৰি ভকত কোন বাৰু কচোন ভেলেঙি হৰি ভকত কোন জাননে না আমাৰ নাৰদ মুনি ময়ে চিনি পোৱা নাই ছদ্মবেশী তেওঁ মোক যিখনহে চালনা কৰিলে তাৰপাছত আৰু কি হ'ল নকওঁ বাৰু তাৰপিছতে দুয়ো লগ লাগি প্ৰভুৰ ওচৰলৈ গ'লোঁ আইও হৰি ভকতে যি ভাগি হৰিনাম ধৰি লাগে হৰিনাম বিচাৰি বাথুৰি বেমাৰটো নাটৰে তাৰপাছত এই বেমাৰটো নাটৰে হৰিনাম ক'ত আছে বাৰু কওঁ মদন হৰিনাম ক'তেনো আছে মদন কচোন হৰিনাম ক'ত আছে হৰিনাম ক'ত আছে গুৰু বাপু হৰিনাম হিয়াতে আছে হা আইদেউ এই চঞ্চল নহয় এই তই বুদ্ধিমতা সেইকাৰণেতো তোক ভাল লাগে মোৰ এনেকুৱা হৰিনাম গাই গাই পহুজনাৰ ওচৰ পালোগৈ মোৰ বেছি ক'ব লগা নহ'ল আমাৰ হৰি ভকতীয়ে এনেকৈ এবেগ এতিয়া বক্তৃতা আৰম্ভ কৰিলে তাৰপিছত আৰু মই পহুজনা চিয়ে থাকিব পাৰেনে পহুজনাই ৰথত উঠিলে আঁতৰি দে এনেকৈ ময়ো ৰথত উঠিলোঁ আমাৰ হৰি ভকতো উঠিলে পালোহি কোনদিন লগত বাহিৰত পহুজনা ৰৈ আছে এই শুভ বাৰ্তাটো দিবলৈ বৃদ্ধ ব্ৰাহ্মণক পঠাই দিলে এতিয়া বুজিলে আচল কথাটো হা এই কি কৈছা শুনিছে মই বোলে আনন্দ নাই পাহৰা মই একো কথা পাহৰা নাই ঐ মদন গুৰু বাপু মোৰ দ্বাৰকাতে দিব্য জ্ঞান উপজিছে এইগৰাকী স্বয়ং লক্ষ্মী গোসানী বৈকুণ্ঠৰী মৰ্ত্যত মানৱী সাজি আছে আইদেউ এই বৃদ্ধ ব্ৰাহ্মণক ফাঁকি দি খাই যাব নোৱাৰিবা তুমি স্বয়ং লক্ষ্মী গোসানী নহয় জানো মোৰ দ্বাৰকাতে দিব্য জ্ঞান উপজিছে আইদেউ ৰাজকুমাৰী হিচাপে নহয় গোলক ধামৰ লক্ষ্মী হিচাপে এভাগী সেৱা জনাইছোঁ নক'বলগীয়া যদি কিবা কৰিছিলোঁ কিবা যদি ভুল কৰিছিলোঁ মোক মাৰ্জনা কৰিবা কি কলি তই আকৌ কচোন আপুনি বলিয়া হৈছে নেকি মই বলিয়া হৈছোঁ মই বলিয়া হৈছোঁ নাই বদন গুৰু বাপু মই বলিয়া হোৱা নাই
আঙুলি চাই দিয়ে কি কৰি তই মই মোৰ বাৰ কাৰণে যিটো এটা লোক দিছে কথা কাকোতে মোক বহুতে বেয়া কৰিছে আকাশৰ পূৰ্ণ চন্দ্ৰতা লৈ এটা থাপ পাৰি লৈ যাওঁ মোৰ আগৰ মোৰ ৰচত তৈয়াৰ কৰি মই ৰথত যেতিয়া বাকৰি কৰিলো তেতিয়া দেখা পালো মোৰ মাধৱ গোসাঁই আৰু লক্ষ্মী গোসাঁই লক্ষ্মী গোসাঁই তুমি স্বয়ং ৰাজকুমাৰী বুলি যিগৰাকী নাই কৰা দেই মই নাই কৰা আপুনি কোনেও পাৰিব নালাগে সেই গুটিৰ বাকী আই যথেষ্ট হৈছে মই বুজি পাইছো বাকী আহিলে লক্ষ্মী গোসাঁনী বিয়া হ'ব আমি আনন্দ কৰিব লাগেনে নাই আনন্দ কৰিব লাগেনে নাই তোমাক সুধিছো তোমাক আনন্দ কৰা নাই আপোনাক